আপোনালোকে আজিকালি প্ৰায় এটা কথা শুনি থাকে যে অসমত বোলে আপোনাৰ বহিৰাগত বোলে দপদপনিটো বোলে বাঢ়ি গৈছে বোলে। কিন্তু অসমত বহিৰাগত দপদপনিটো বাঢ়িল কেনেকৈ? তাৰমানে এওঁলোকৰ সংখ্যাটো দিনক দিনে বাঢ়ি গৈ আছে। তেওঁলোকৰ শক্তিটো লাহে লাহে তেওঁলোকৰ শক্তিটো ডাঙৰ হৈ আছে, শক্তিশালী হৈ আছে। তেওঁলোকৰ বহিৰাগত শক্তিখিনি লাহে লাহে ডাঙৰ হৈ আছে, তেওঁলোক শক্তিশালী হৈ আছে। কিয়কি তেওঁলোকৰ আবাদীটো, তেওঁলোকৰ পপুলেশ্যনটো, তেওঁলোকৰ মেজৰিটিটো লাহে লাহে বাঢ়ি আছে অসমখনত। কিন্তু তেওঁলোকৰ মেজৰিটিটো আমাৰ অসমখনত বাঢ়িবৰ কাৰণে কেনেকৈ সুবিধাটো পালে? এনেতো নহয় যে তেওঁলোকে আহি কিনে এনেকুৱাতো নহয় যে তেওঁলোকে হঠাতে মানে ক'ৰবাৰ পৰা আহি কিনে তেওঁলোকৰ মেজৰিটি হঠাতে বাঢ়ি গ'ল, সেনেকুৱাতো নহয়। সুবিধাটো দিছে আমাৰ অসমীয়া মানুহখিনিয়ে। কেনেকৈ দিছোঁ আমি? আজি আপোনাৰ গুৱাহাটী চহৰখন মই উদাহৰণ এটা দি পেলাই কওঁ। আজি গুৱাহাটী চহৰখনত বৰ্তমান আপোনাৰ যিবিলাক ডাঙৰ ডাঙৰ ব্যৱসায় বাণিজ্যবিলাক আছে, কোনে কৰি আছে? বহিৰাগতে কৰি আছে। ডাঙৰটো বাদেই দিয়ক, সৰুটো বহিৰাগতেই কৰি আছে। কাৰণ কিয়? তেওঁলোকে সুবিধাটো পাইছে। তেওঁলোকে গুৱাহাটী চহৰখনত ব্যৱসায় কৰিবৰ কাৰণে সুবিধা এটা পাইছে। তো ব্যৱসায় কৰাৰ কাৰণে কি লাগিব? এটা জাগা লাগিব। ব্যৱসায় কৰাৰ লগে লগতে কি হ'ব? তেওঁলোকে থাকিবৰ কাৰণে এটা জাগা লাগিব। তো সেই সুবিধাখিনি কোনে দিছোঁ? আমি অসমীয়া মানুহখিনি দি আছোঁ। আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনি তেওঁলোকক দিছোঁ। তেওঁলোকক আমি ইয়াতে থাকিবৰ কাৰণে সুবিধা দিছোঁ। তেওঁলোকক আমি মাটিখিনি বিক্ৰী কৰি তেওঁলোকক সুবিধা দিছোঁ থকাৰ কাৰণে। তেওঁলোক দোকানখন কৰিবৰ কাৰণে আমি সুবিধা দিছোঁ ব্যৱসায় কৰিবৰ কাৰণে। তেওঁলোকক থাকিবৰ কাৰণেও আমি জাগা দিছোঁ। তেওঁলোকক আমি ব্যৱসায় কৰাৰ কাৰণেও সুবিধাটো দিছোঁ। তেওঁলোকৰ গ্ৰাহকবিলাকক আমি অসমীয়া মানুহখিনি প্ৰায়ভাগ। তো চব প্ৰকাৰে আমি বহিৰাগতক আমি সুবিধাটো দি পেলাই কি কৰিছোঁ? তেওঁলোকক আমি অসমত ব্যৱসায় বাণিজ্য কৰিবৰ সুবিধাটো দিছোঁ, থাকিবৰ কাৰণে জাগা দিছোঁ। আৰু তেওঁলোকে কি কৰি আছে? তেওঁলোকেও নিজৰ মানুহখিনিক টানি আনি কিনে অসমখনত থিতাপি দিয়াই আছে। তো লাহে লাহে তেওঁলোকৰ সংখ্যাটো দিনক দিনে বাঢ়ি গৈ আছে। তো সুবিধাটো কোনে দিলে? আমাৰ অসমীয়াই দিলে। ভুলটো কাৰ? আমাৰ অসমীয়াৰ। আমাৰ অসমীয়া মানুহবিলাকে কি কৰিছে? ব্যৱসায় বাণিজ্যটো নকৰে। আমাৰ অসমীয়া মানুহক লাগে সহজ উপাৰ্জন। সহজ উপাৰ্জনৰ স্বাৰ্থত কি কৰিছে আমাৰ অসমীয়া মানুহে? নিজৰ আপোনাৰ দেউতাকে ককাকে আৰ্জি যোৱা মাটিখিনি বহিৰাগতক বিক্ৰী কৰিছে। তো কি সহজতে ধনী হ'বৰ কাৰণে বিচাৰে আমাৰ অসমীয়া মানুহখিনিয়ে। যদি কাৰোবাৰ যদি অলপমান যদি জাগা যদি আছে, তাতে গোডাউন ভাড়া দিছে বহিৰাগতক। যদি অলপমান যদি ভাল যদি মাৰ্কেট প্লেচত যদি জাগা যদি আছে, বহিৰাগতক দোকান দিছে ব্যৱসায় কৰিবৰ কাৰণে। তো লাহে লাহে এনেকৈ কি কৰিছে? বহিৰাগতে সুবিধাটো গ্ৰহণ কৰি পেলাই আমাৰ অসমত তেওঁলোকৰ সংখ্যাটো বঢ়াই লৈছে, ব্যৱসায়টো এটা প্ৰসাৰ কৰি লৈছে। এতিয়া অৱস্থা এনেকুৱা আহি পৰিছে যে আমাৰ অসমীয়াত কৰি কিছুমান কিছু অঞ্চলত আমাৰ অসমৰ খিলঞ্জীয়াত কৰি বহিৰাগতৰ সংখ্যাটো বাঢ়ি গৈছে। তো কি হৈছে? তেওঁলোকৰ দপদপাব পৰা শক্তিটো তেওঁলোকে বেছি এটা দপদপাব পৰা হৈছে আমাৰ অসমত। কিন্তু ভুলটো কোনে কৰিলোঁ? ভুলটো আমি অসমীয়া মানুহখিনিয়ে কৰিলোঁ। যদি তেওঁলোকক বহিৰাগতক যদি আমি যদি মাটিখিনি যদি বিক্ৰী যদি নকৰিলোঁ হয়, তেওঁলোক ব্যৱসায় কৰাৰ কাৰণে সুবিধাটো যদি নিদিলোঁ যদি হয়, তো তেওঁলোকে সুবিধাটো নাপালে হয়। অসমৰ ব্যৱসায়খিনি যদি যিবিলাক বেপাৰ বাণিজ্য আছে, সেইবিলাক আমাৰ অসমীয়া যদি নিজৰ হাতত যদি ৰাখিলে যদি হয়, নিজে যদি বেপাৰ বাণিজ্যবিলাক যদি কৰিলে হয়, তো আজি অসমীয়াৰ যি উপাৰ্জনো হ'লে হয়, বহিৰাগতে সুবিধাটো নাপালে হয় অসমত ব্যৱসায় কৰাৰ কাৰণে। এতিয়া অৱস্থা এনেকুৱা হৈছে যে অসমত এতিয়া বৰ্তমান ব্যৱসায় বাণিজ্য বেলেগে কৰি আছে আৰু অসমীয়াই চাকৰি কৰি আছে, অসমীয়াই নিবনুৱা হৈ পৰি অসমতে নিবনুৱা হৈ পৰি আছে। বহুতো এনেকুৱা অসমীয়া ল'ৰা ছোৱালী আছে চাকৰিৰ কাৰণে, আপোনাৰ কৰ্ম সংস্থাপনৰ কাৰণে আপোনাৰ বহিৰাজ্যলৈকে গৈ আছে। যদি আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে যদি ভাবিলে যদি হয়, বিচাৰিলে যদি হয়, অসমতে তেওঁলোকে বেপাৰ বাণিজ্য কৰি পেলাই আপোনাৰ কৰ্ম সংস্থাপন লৈ ল'ব পাৰিলে, আত্মসংস্থাপন কৰি ল'ব পাৰিলে হয়। কিন্তু কি কৰিছে আমাৰ অসমীয়া মানুহবিলাকে? নিজৰ বাপেকে ককাকে আজি যোৱা মাটিসোপা বহিৰাগতক বিক্ৰী কৰি দিলে, ব্যৱসায় কৰিবলৈ বেলেগক জাগাটো দি দিলে। এতিয়া ফলত অৱস্থা কি হৈছে? অসমত বেলেগে দপদপাব পৰা হৈছে। এটা অসমীয়া চিঞৰি আছে যে বহিৰাগতে অসমত দপদপাই আছে, ব্যৱসায় বাণিজ্য কৰি আছে। ভুলটো আমাৰ, ভুলটো বেলেগক দোষ দি কিনে লাভ নাই। আচলতে আমাৰ অসমীয়াৰ ভুল, আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ ভুল। আমি নিজে কৰিব পৰা কামবিলাক আমি বেলেগক কৰিব কাৰণে দি দিলোঁ। ফলত আজি বহিৰাগতে যে দপদপাব পৰা হৈছে অসমখনত। এবাৰ চিন্তা কৰি চাওকচোন, হয়নে নহয় কথাটো? কিবা যদি ভুল যদি ক'লোঁ ক্ষমা কৰিব। ধন্যবাদ।